হেল্ল' গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল। আশা কৰোঁ সকলোৱে ভালে কুশলে আছে। আৰু আজি ভিডিঅ'টোত আপোনালোকক দেখুৱাম আমাৰ ভাইটি কাৰ্টুনেৰে কি বনাই আছে। আৰু এয়া আমাৰ ভাইটি কাৰ্টুনেৰে বনাই আছে এটা বিল্ডিং। এইটো বিল্ডিং বনাইছে, বিল্ডিংটো ভালেই হৈছে। এজন ল'ৰাই বনাব দিছে, সৰু বাচ্ছাই, মানে সি স্কুলত দিব হেনো, তাৰ কাৰণে বনাব দিছে। আৰু আমাৰ ই কৈছে বনাই দিম বুলিও কৈছে। এতিয়া বনাই আছে, বেছি টাইম নাপায়, টাইম পালে বনাই আছে। আৰু গাড়ী চলাই যিহেতু টাইম পোৱা নাছিল, এতিয়া টাইম পাইছে, এতিয়া বনাব ষ্টাৰ্ট কৰিছে। কমপ্লিট হোৱা নাই, কমপ্লিট হ'লে আপোনালোকক দেখুৱাম আৰু কেনেকুৱা হয় ক'ব, আপোনালোকে জনাব। আৰু আগতে এনেকুৱা এটা বিল্ডিং বনাইছিল, ভালেই হৈছিল বিল্ডিংটো, আমি ঘৰতে সজাই থৈ দিছিলোঁ। এইটোও ভাল লাগিব, কালাৰ কৰিব আছে, কমপ্লিট হোৱা নাই যিহেতু। এতিয়া দেখুৱাম আপোনালোকক কেনেকুৱা হয় ক'ব। আৰু এয়া হৈছে আমাৰ পিহু, মানুহ দেখিলেই হ'ল তাই ওচৰতে শুই থাকিব, কোলাত উঠিব, এনেকৈও থাকে, তাই যুঁজি থাকে। আৰু এয়া বিল্ডিংটো অলপ আগবাঢ়িছে, ইফালে চাওকচোন, পুৰা মনোযোগেৰে বনাই আছে। ইমান মনোযোগ দিছে মানে এইটো বিল্ডিংটোত, যেন মানুহে থাকিব পাৰিম আৰু এনেকুৱা লাগিছে। একো নাই, থাকিব পাৰিলে থাকিয়ে দিম আমি, আৰু কোনোবা ভাড়া লাগিলে কৈ দিবা। আৰু আজিলৈকে ইমানখিনিয়ে আছিল, কমপ্লিট হ'লে দেখুৱাম। বাই বাই গাইজ।